বাড়িতে কাইও নাই, ভাইটাই সবাই বিন্দেশ গেছে। এলা ক্যাং করে আগুন লাগছে, কবার না পাই। এলা বোটের আগুন না গেছে নেই মনে হয়, কাইও বাড়িতে নাই, খালি বাড়ি ঘর, কাইও বাড়িতে নেই, একটা ছোয়া পর্যন্ত বাড়িতে না আসিল। এলা বিড়িতেই আগুন হু হু করে উঠছে। আর আমরা সেলা মাইনটুক ডাহাডাহি করি, এত মাইনটুক ডাহাডাহি করি, কাইও ভিড় পায় না। সেলা আগুন একদম পুড়ে উঠছে, কিচ্ছু এনে ভিড় করে পাই নাই। কাইও ভিড় পায় না, আগুন একদম উপরে উঠছে। আগুন ভিড় করে পাইনি কিচ্ছু, কাগজ পাতি পয়সি আছিল, ধান আছিল, চাউল একমুঠ চাউল সব মেলা চাউল আছিল, ধান আছিল, না সে আছিল, কাগজ পাতি আছিল, কিচ্ছু আমরা ভিড় করে পাই নাই। সেও আছিল, মা কবার পাইবে, মা থুচ্ছে পয়সি চাঙাটা কালকে আনি দিয়ে গেছে, ওটি থুচ্ছে 10,000 টাকা। মারটাই আসিল, মা ওদের তোষকের ভাঞ্জুর মধ্যে থুচ্ছে 5,000 সেলফেল গুরুপুর দ্বীপের খাতে, কিচ্ছু বিল করে পাই নাই। কালকে চাঙাটা 10,000 টাকা আনি দিয়ে গেছে, একটাও বিল করে পাই নাই আমরা। আচলতে ঘটনাটো মানে এই কাৰেণ্টৰ তাৰ কিবা অসুবিধাৰ কাৰণত মানে এইটো ব্লাষ্ট হৈছে। আৰু এই ঘৰখন কিন্তু বৰ দুখীয়া ঘৰ, বহুত কষ্ট কৰি জীৱন যাপন কৰি আছে। এইখন 3 নম্বৰ দাৱাগুৰি বাসিন্দা মানুহবিলাক মানে বহুত দুখীয়া ঘৰ আৰু বহুত কষ্ট কৰি মানে জীৱন যাপন কৰি আছে। মানে কেনেকৈ মানে ব্লাষ্টটো হৈছে কোনেও কিন্তু দেখা নাই, কিন্তু তাৰ পিছতহে মানুহ আহিছে, আহি কেনে চাইছে আগুন আগুন, সকলোৱে কৈছে কাৰেণ্টৰ আগুন। সেই কাৰণত মানুহ ভয়ভীত হৈ কেনে আহিব পৰা নাই ওচৰত। তাৰপিছত কোনোবা আহি শুনিলোঁ তাৰখন বোলে কাটি দিছে। কাটি দিয়াৰ পিছততো অলপ ভয়টো কমি গ'ল যে কাৰেণ্টটো আৰু ডাইৰেক্ট নাই। তাৰপিছত আহি কেনে সকলোৱে মিলি মানে জুই পানী টানি দি কেনে আগুনখিনি অলপ মানে দমাই ৰাখিছে। আৰু ঘৰৰ মানুহখিনিৰ নাম মানে একচুৱেল বৰ্তমান হেড অফ মেম্বাৰটো বিধৱা মানুহ এজন, স্বামী নাই। আৰু তাৰপিছত এটা ল'ৰা লৈ থাকে, ল'ৰাটো এই অলপ কেইদিন হ'ল আগত বিয়া হৈছে, নতুন বোৱাৰী ঘৰত। তাৰ কি অলংকাৰ চববিলাকতো পুৰি চুৰি গ'ল, আৰু কাগজ পাতি নথি পত্ৰ চব গৈছে। এইটোৱে আৰু মানে আপোনালোকে কি বিচাৰে? আমি বিচাৰোঁ যে দুখীয়া পৰিয়াল যিহেতু, এই কাৰণত মানে আমি বিচাৰোঁ যে যদি আমাৰ এই জমদুৱাৰ সমষ্টিৰ MCLA যদি এই উইলিয়াম ছাৰে অলপ দৃষ্টি কৰি যদি চাই হেল্প কৰিব পাৰে, হয়তো চববিলাক ৰিকভাৰ নহ'ব, কিন্তু দুখীয়া পৰিয়াল হিচাপেতো অলপ হ'লেও ৰিকভাৰ হ'ব লাগিব না। আমাৰতো আশা থাকে চৰকাৰৰ ওচৰত, আমি দুখীয়া পৰিয়াল। তো এইটোৱে আহ্বান, যাতে অলপ দৃষ্টিটো এইফালে দি কেনে অলপ দয়াৰ চকুত চাই কেনে পৰিয়ালটোক অলপ সহায় কৰিলে আমিও সুখী হ'ম গাঁওবাসী নেকি। তাৰপিছত এনেকুৱা ক্ষতি হৈছে নেকি, আমি মানে এনেকুৱা এতিয়াও মানে তাক দেখা নাই আৰু কি। ঘৰত এটা বস্তু ওলাব পৰা নাই, কাৰেণ্টৰ জুই, মানুহ আহি মানে এজন যদি যাব ধৰোঁ আৰু বেলেগ আহি মানে বাধা দিয়ে যায়, কাৰেণ্টৰ জুই কিবা হ'ব নহ'ব এনেকুৱা, আমি যাব পৰা নাই তাতে। কাগজৰ নথি পত্ৰ মানে এটাও নাই। আপোনালোকে চাইছে টেৰাঙৰ যে সিহঁতৰ মানে দৰিদ্ৰ পৰিয়াল টেৰাঙৰ ভিতৰত ৰাখিছিল আৰু কি, মানে এই কাগজবিলাক এটাও ওলাব পৰা নাই। আৰু সোণা কিবা কিবি আছিল, এই বোৱাৰী নতুন এটা বোৱাৰী বিয়া হৈছিল নেকি, এই সোণা দানা কিবা কিবি আছিল, গোটেইখিনি গৈছে আজি। আৰু আমি আমাৰ জমদুৱাৰ MCLA যে আজি আমাৰ আছে ইয়াতে উইলিয়াম নাজদেৰী, তাত দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে মানে অতি দৰিদ্ৰ পৰিয়াল, আপোনাৰ যদি এইটো নিউজটো পাই যদি কিবা মনত এটা আহি আমাৰ এই পৰিয়ালটোক কিবা এটা সহায় কৰিব পাৰিলে ভালে হ'লে। গাঁওখনৰ নাম কি? 3 নম্বৰ দাৱাগুৰি আমাৰ গাঁওখনৰ নাম।